শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন গণিতখন তোমালোকে উলিয়াই লবাচোন আজি নতুন গণিতখনত তোমালোকে প্ৰথমতে যেতিয়া সংখ্যা আৰু যোগৰ অংকবিলাক কৰিব যাওঁতে আমি প্ৰথমতে কি কৰিব লাগিব নেউতাখন যোগৰ নেউতাখন মুখস্থ কৰিব লাগিব এই ক্ষেত্ৰত তোমালোকৰ বহুত অসুবিধা হয় ন প্ৰথমতে এহে তোমালোকক আজি মই যোগৰ নেউতাখন লিখাৰ লগতে পঢ়াৰ নিয়মটো দেখাম তোমালোকে চাই যোৱা আৰু নিজেই লিখিবলৈ চেষ্টা কৰিবা একে একে দুই একে দুয়ে তিনি একে তিনিয়ে চাৰি একে চাৰিয়ে পাঁচ একে পাঁচে ছয় একে ছয়ে সাত একে সাতে আঠ একে আঠে ন একে নয়ে দহ একে দহে 8
চাৰিয়ে পাঁচে ন চাৰিয়ে ছয়ে দহ চাৰিয়ে সাতে এঘাৰ চাৰিয়ে আঠে বাৰ চাৰিয়ে নয়ে তেৰ চাৰিয়ে দহে চৈধ্য আজি তোমালোকক মই এই চাৰি ভাগলৈকে নেউতাখন লিখি দেখালো ভিডিওটো বেছি দীঘলীয়া নকৰো নেক্সট ভিডিওত তোমালোকক বাকি কেইটা ভাগ লিখি দেখাম তোমালোকে ভিডিওটো চাই এই ভাগ এই যোগ নেউতাখন এইখিনিলৈকে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা